हेलो बंधुসকল আপোনালোকে যদি ভাবি আছে আপোনাৰ পান কাৰ্ডখন কেনেদৰে ফটোখন ডাউনলোড কৰিব তো এই ভিডিঅ'টো শেষলৈ চাই থাকক। ইয়াত টাইপিং কৰক ডাউনলোড পান কাৰ্ড NSDL। মই টাইপিং কৰি আছো। পান কাৰ্ড NSDL পিছত সার্চ বটনত ক্লিক কৰক। সার্চ বটনত ক্লিক কৰক। এই যেটো ওয়েবসাইট খুলিছে এই ওয়েবসাইটটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এই প্ৰথম যেটো অপচন আছে এটোত ওপেন কৰক। কৰাৰ পিছত ইয়াত আপোনাৰ কপি কৰা নম্বৰটো পেষ্ট কৰি দিয়ক। আপোনাৰ বাৰ্থ ডেটটো যি হয় ইয়াত মান্থ ইয়াৰ সিলেক্ট কৰি দিয়ক। মই সিলেক্ট কৰি আছো। সিলেক্ট কৰাৰ পিছত ইয়াত সঠিক ক্যাপচাৰটো বহুৱাই দিয়ক। ক্যাপচাৰটো সঠিক হ'ব লাগিব নহলে সাবমিটত ওয়েবসাইটটো নখুলিব। শেষৰ সাবমিট বটনত ক্লিক কৰক। সাবমিট বটনত ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব। ইয়াত আহি গল। ইয়াত আপুনি নিচলৈ স্ক্ৰল ডাউন কৰক। ইয়াত আপোনাৰ মোবাইল নম্বৰৰ টিক মাৰ্ক লগোৱাক। শেষৰটো টিক মাৰ্ক কনফাৰ্মত টিক মাৰ্ক লগোৱাক। OTPত ক্লিক কৰক। এতিয়া আপোনাৰ মোবাইলত এটা OTP আহিব। এই OTPৰ কোডটো ইয়াত বহুৱাই লওক। ভালদৰে চাই OTPটো বহুৱাব। ইয়াত OTPটো বহুৱাৰ পিছত এই লিংকটোত ক্লিক কৰক। এতিয়া আপুনি ডাউনলোড PDF পান PDFত ক্লিক কৰক। থ্ৰী ডটত ক্লিক কৰি আপুনি আপোনাৰ ডাউনলোড পেজত যাওক। ইয়াত আপোনাৰ বাৰ্থ ডেট যেটো হয় সেইটো টাইপিং কৰক। এইটো আপোনাৰ পাসওয়াৰ্ড হয়। চাওক মই ওপেন কৰি আছো। ইয়াত চাওক মোৰ পান কাৰ্ডটো আহি গল। ভিডিঅ'টো কেনে লাগিছে কমেন্টত জনাব। চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিব। অলৰেডি মোৰ পান কাৰ্ড